টোপনি ক্ষতি হ'লে তাৰমানে অলপ বেমাৰটো উঠি যায়। হ'লে মই প্ৰথমে বাইপেকে মোক 400 মাৰিছে। আমি কিবাকে বাচি আহিছোঁ, পুলিচ নগ'লে আমাক তাতে মাৰিয়ে পেলালা হয় তাৰমানে। মই তাইত কোনোবা নহয় কোনোবা ভাল পোৱা আছে, মই একদম 100% কৈছোঁ। এতিয়া মইতো সেইটো চলটো কোনো বুদ্ধি নানো, মই যিখিনি বস্তু দিছোঁ সেইখিনি মোক ঘূৰাই লাগিব, কথা সেইটোৱে। ফাৰ্ষ্ট কথা মোৰ এনজাইটি আছে, কাগজখনো আছে মোৰ, হ'লে সেইটো কথাত তাইও গম পায়। তাইকো কৈছোঁ, তাৰপিছত মোৰ যাই থাকোঁতে মই অলপমান গাড়ীতে গাটো বেয়া লগা হৈছিল। তাৰপিছত য'তে ঠিকেই গ'লোঁ, যেতিয়া বহিছোঁ মই এনেকুৱা গাটো বেয়া লাগিছে, মই লগ শুই দিছোঁ। যোৱাৰ সেনেকৈ হেৰি কৰাৰ লগে লগে ইহঁতৰ প্ৰথমে বাইপেকে মোক 400 মাৰিছে। মোৰ ভণ্টিহঁতক মাৰিছে, ভাইহঁতক মাৰিছে, এটা ভণ্টি চলা তলা চিৰি দিছে। মোৰ এইটো বেগৰ পৰা পইচা কাঢ়িছে আৰু হেৰি আমাৰ ভিনদেউ এটাৰ পইচা কাঢ়িছে। সেইখিনি আৰু কিমান পইচা খাইছে আপোনাৰ? এতিয়া কিমান বা আছিল নাজানো, বহুত আছিল পইচা। আৰু কি লৈ গৈছে? আৰু হেৰি আমাৰ ভাইটি এটাৰ সোণাৰ চেন্দৰ ছিঙি পেলাই লৈ গৈছে, আৰু আমাৰ ভিনদেউ এটাৰ মানি বেগটো কাঢ়িছে। তাতে কোনোবা, মইতো ভিতৰত বহি আছো, আমি কিবাকে বাচি আহিছো, পুলিচ নগ'লে আমাক তাতে মাৰিয়ে পেলালা হয় তাৰমানে। কৈছো এইখন কাগজ কৈছো। মিছা কথা, একদম মিছা কথা। যদি সেনেকুৱা হ'ল হয় সিহঁতে পৰীক্ষা কৰিব লাগিছিল। সিহঁতে শুনাই নাই তাৰমানে, চবে খালি মাৰিব লাগে, একদম তাৰমানে কিবা কৰি দিছে একদম পৰিস্থিতি। একো শুনাই নাই, কাৰো কথা শুনা নাই। কিন্তু মোৰ আন্দাজ সিহঁতে বস্তু ল'বৰ কাৰণে কৰিছে। এতিয়া তাৰমানে কি বস্তুখিনি পাইছোঁ, মই এতিয়া তাইত কোনোবা নহয় কোনোবা ভাল পোৱা আছে, মই একদম 100% কৈছোঁ। এতিয়া আমাকতো আকৌ দিয়াই নাই পানী চানী। ভণ্টিহঁত চাইডৰে এগ্ৰী মানুহ তাতে গ'ল আৰু পানী চানী খাব। সিহঁতে কৈছে যে এইখন ঘৰত বিয়া কৰিব আহিছোঁ, আমি সিহঁতক কোনেও ভাল নাপায় গাঁৱত। কাষৰ মানুহগিৰিয়ে কৈছে। বিয়াৰ দিনা অকলে আপোনাৰ গা বেয়া লাগিছিল? মই গাড়ীত যাই থাকোঁতে অলপ লাগিছিল, মোৰ এনজাইটি আছে তাৰমানে। আৰু মই কাৰণে মোৰ ইয়াত লেখা আছে শ্লিপ হাইজিন বুলি, চব লেখা আছে শ্লিপ হাইজিন বুলি। মোৰ টোপনি ক্ষতি হ'লে তাৰমানে অলপ বেমাৰটো উঠি যায়। হ'লে মোৰ 3 দিন টোপনি ক্ষতি হৈছে। সেইদিনা মই বিয়াৰ আগৰ দিনা মই ৰাতিপুৱা 5টা বজাত শুইছোঁ, উঠছোঁ সোনকালে। মোৰ সেইকাৰণে পিছদিনা গাটো বেয়া লাগিছে। আপুনি চিকিৎসাধীন বৰ্তমান? চিকিৎসা এইটো মই খাই আছোঁ, টেবলেট এতিয়াও খাই আছোঁ। চিকিৎসা চলি আছে? এইটো মই চেন্নাইত, এপ'ল'। তাৰমানে এতিয়া আপোনাৰ যি এতিয়া মইতো সেইটো চলটো কোনো বুদ্ধি নানো, মই যিখিনি বস্তু দিছোঁ সেইখিনি মোক ঘূৰাই লাগিব, কথা সেইটোৱে। যাই থাকোঁতে মই অলপমান গাড়ীতে গাটো বেয়া লগা হৈছিল। মোৰ টোপনি ক্ষতি হ'লে তাৰমানে অলপ বেমাৰটো উঠি যায়। হ'লে মোৰ প্ৰথমে বাইপেকে মোক 400 মাৰিছে। আমি কিবাকে বাচি আহিছোঁ, পুলিচ নগ'লে আমাক তাতে মাৰিয়ে পেলালা হয় তাৰমানে। মই তাইত কোনোবা নহয় কোনোবা ভাল পোৱা আছে, মই একদম 100% কৈছোঁ। এতিয়া মইতো সেইটো চলটো কোনো বুদ্ধি নানো, মই যিখিনি বস্তু দিছোঁ সেইখিনি মোক ঘূৰাই লাগিব, কথা সেইটোৱে। ফাৰ্ষ্ট কথা মোৰ এনজাইটি আছে, কাগজখনো আছে মোৰ, হ'লে সেইটো কথাত তাইও গম পায়। তাইকো কৈছোঁ, তাৰপিছত মোৰ যাই থাকোঁতে মই অলপমান গাড়ীতে গাটো বেয়া লগা হৈছিল। তাৰপিছত য'তে ঠিকেই গ'লোঁ, যেতিয়া বহিছোঁ মই এনেকুৱা গাটো বেয়া লাগিছে, মই লগ শুই দিছোঁ। যোৱাৰ সেনেকৈ হেৰি কৰাৰ লগে লগে ইহঁতৰ প্ৰথমে বাইপেকে মোক 400 মাৰিছে। মোৰ ভণ্টিহঁতক মাৰিছে, ভাইহঁতক মাৰিছে, এটা ভণ্টি চলা তলা চিৰি দিছে। যাই থাকোঁতে মই অলপমান গাড়ীতে গাটো বেয়া লগা হৈছিল। মোৰ টোপনি ক্ষতি হ'লে তাৰমানে